হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? মোৰ ভালেই। আজি হৈছে ২৬ জানুৱাৰী আৰু ২৬ জানুৱাৰীৰ দিনা আমি এনেকৈ ওলাই আহিলোঁ যোৰহাটত অৱস্থিত ককিলামুখলৈ বুলি পিকনিক খাবলৈ। আৰু আহিছোঁ আমি আজি ফেমিলি মানে অফিচিয়েলি ফেমিলি হয়। মানুহজনে HDB ফাইনেন্স বেংকত চাকৰি কৰে আৰু তাতে তেওঁলোকৰ যিখিনি কৰ্মচাৰী আছে তেওঁৰ লগৰসকল তেওঁলোকৰ লগত আমি এনেকৈ আহিছোঁ। আৰু মই ল'ৰা আৰু আহিছোঁ, মা দেউতা নাই অহা। আৰু খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগিলে পিকনিকটোলৈ গৈ আৰু ল'ৰায়ো বহুত এনজয় কৰিলে। সি খুব ফূৰ্তি পাই এনেকৈ মুকলিকৈ ওলাই যাব পাৰিলে আৰু দেউতাকে অকণমান খেলাই লৈ ফুৰিছে, তাৰ গাড়ীখনো লৈ গৈছে, গাড়ীতে উঠি সি ঘূৰি ফুৰিছে এনেকৈ। আৰু তাত বহুত মানুহ আহিছিলে পিকনিক খাবলৈ আৰু বহুত ভাল লাগিলে। এনেকৈ আমাৰ খানাটো আছিলে, মাংস আছিলে, চিকেন আছিলে, হাঁহ আছিলে, এনেকৈ আছিলে আৰু বহুত বিশেষ একো গোটোৱা নাছিলোঁ। খুব ভাল লাগিলে এনেকৈ। পৰিৱেশটো বৰ ধুনীয়া, পৰিৱেশটো আবেলি সময়কণত এই পৰিৱেশকণত উপভোগ কৰি ভাল লাগিলে। নদীৰ একেবাৰে কাষতে আমি খাইছিলোঁ পিকনিকটো। এনেকৈ সকলোৱে একেলগে বহি খোৱাৰ আমেজটো আচলতে বেলেগ, পৰিৱেশ লৈ ভাল লাগে। কেতিয়াবা লগৰবোৰৰ লগতো এনেকৈ ভাল লাগে। আৰু এয়া আমি আকৌ ঘৰলৈ যাবলৈ ল'লোঁ, 5টা বজাত উভতিলোঁ তাৰপৰা। দুখনমান ফটো মাৰি ল'লোঁ, ল'ৰা মই দেউতাক এনেকৈ 2-এখন ফটো মাৰি লৈছিলোঁ। আৰু ল'ৰাই চবৰে লগতে এনেকৈ খেলা ধূলা কৰিয়ে সি সময়কণ